हेलो गाइस, वेलकम टू माय पलिचेकिया ब्लग्स। और आज मैं এটা অনুভৱ দেখাব খুজিছোঁ যিহেতু মই আছোঁহি বৰ্তমান মহাৰাষ্ট্ৰ আৰু মহাৰাষ্ট্ৰত এটোপাল বৰষুণৰ কাৰণে ইমান দিনে মানে অভাৱ অনুভৱ কৰি আছিলোঁ। যিহেতু আমাৰ অসমত বিৰাট বৰষুণ হৈ আছে ন, অসমত ইমানেই বৰষুণ সাংঘাতিক বানপানী হৈ গৈছেগৈ। কিন্তু এই মহাৰাষ্ট্ৰৰ নাগপুৰত যিহেতু মই ইয়াতে আছোঁ, ইয়াত মানে বৰষুণ দেখা পাবলৈ নাই। ইমানেই গৰম নহয়, বিৰাট গৰম। তো আজি ৰাতিপুৱাই মৰ্ণিঙতে ইমানেই ভাল লাগিছে, এজাক কিনকিনীয়া বৰষুণ আহিছে। দেখিছে আপোনালোকে, মিহি মিহিকৈ বৰষুণজাক আহি আছে। ইমান ভাল লাগিছে বৰষুণজাক পাই, মানে অলপ ঠাণ্ডা ঠাণ্ডা লাগিছে। আপোনালোকক ভাবিছোঁ আপোনালোকৰ মাজতো অকণমান শ্বেয়াৰ কৰোঁচোন, মনটো ভাল লাগিছে কাৰণে বৰষুণজাক যিহেতু পাইছোঁ। আৰু ইয়াত দেখিছে চিপ চিপকৈ দি আছে, ভাল লাগে আৰু ন, অকণমান আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিলোঁ। তাৰপাছত আৰু এটা বস্তু চাব, এই ইয়াৰ খিৰিকীখন চাব, খিৰিকীখন কি ষ্টাইলত বনাই থৈছে। কিহৰ কাৰণে এনেকৈ বনাইছে নাজানো, যদি আপোনালোকে জানে ক'বচোন। এনেকৈ খিৰিকীখন বনাই থৈছে খাপ খাপ লগা কিবা, মানে হয়তো চাগে বাহিৰলৈ কিবা বস্তু পেলাব বুলি চাগে এনেকৈ দিছে নে কি নাজানো। এনেকুৱা এইখন এনেকৈ খুলিবও পাৰি, খুলি ৰাখিব পাৰি। তাৰপাছত এইটো এনেকৈ দিছে, চাইডে চাইডে খাপ আছে। এইখন গ্লাছৰ হয়, এনেকৈ এৰাই থ'ব পাৰি। আৰু এনেকৈ এই খাপটোত আকৌ মানে ঘূৰাই থ'ব পাৰি। তেনেকুৱা ধৰণৰ কি বস্তু মই নাজানো। তো আপোনালোকক অকণমান মই বৰষুণৰ বতৰৰ কাৰণে অকণমান দেখাই দিলোঁ আজি। ইয়াত যে বৰষুণ হৈছে, কিন্তু বৰষুণ আজিলৈকে হোৱা নাছিলে দেই। বহুত অভাৱ অনুভৱ কৰিছিলোঁ বৰষুণ, যিহেতু বহুত গৰম, অকণমান বৰষুণ পালে ভাল লাগে। তো থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে।